Hello everyone, নমস্কাৰ অসমীয়া পাকঘৰলৈ আপোনালোক সকলোকে পুনৰবাৰ আদৰণি জনাইছো আজি মই আপোনালোকৰ মাজলৈ হাঁহ মাংস আৰু বাঁহগাজৰ এটা ৰেচিপি লৈ আহিছো আহকচোন চাওঁ কি ধৰণে মই হাঁহে বাঁহে বনালো তাকে চাওঁ দুটা সৰু সৰু বাঁহগাজ ভাল ধৰণে সফা কৰি লৈছো আৰু তাৰে এটা মই খৰিচা বনাবৰ কাৰণে ৰাখি থৈছো আৰু এটা এই ধৰণে মই সৰু সৰুকৈ কাটি ললো এতিয়া বাঁহগাজখিনি অকণমান সময় বইল কৰি ল'ব লাগিব তাৰ কাৰণে এখন কেৰাহীত অলপমান পানী দি এই ধৰণে বইল কৰি লৈছো আৰু অকণমান হালধি দি লৈছো গাজখিনি একেবাৰে সিজাকে বইল কৰি ল'ব নালাগে অকণমান উতলাই ল'লে হৈ যায় আৰু এতিয়া মই লৈছো দুটা শুকান জলকীয়া এখেলা তেজপাত 10-12 ফুটামান ৰসুন এটুকুৰা আদা আৰু আধা চামুচ জিৰা গুটি লৈ লৈছো আৰু তিনিটা পিয়াজ এই ধৰণে সৰু সৰুকৈ কাটি লৈ লৈছো আৰু এয়া হাঁহৰ মাংস মই 300 গ্ৰাম লৈ লৈছো এতিয়া কেৰাহীখন গেছত গৰম হ'বলৈ দি অলপমান মিঠাতেল দি ললো আৰু তেলখিনি গৰম হৈ হাতে আধা চামুচ জিৰা গুটি দিছো আৰু দুটা শুকান জলকীয়া আৰু একেলা তেজপাত দিছো আৰু অকণমান সময় লৰাই দিছো আৰু এতিয়া কাটি ৰখা পিয়াজখিনি তেলত দি ললো আৰু ভাল ধৰণে লৰাই দিছো এই ধৰণে মই আধা মিনিট সময় লৰাই লৰাই ভাজি ৰাখি লৈ লৈছো পিয়াজখিনি আধা মিনিট সময় লৰাই লৰাই ভাজি ৰখাৰ পিছত এতিয়া ইয়াত দি দিছো খুন্দি ৰখা ৰসুন আদা এচামুচ আৰু ভাল ধৰণে লৰাই দিছো আৰু এই ধৰণে লৰাই লৰাই 2 মিনিট সময় ভাজি ৰাখিব লাগিব পিয়াজখিনি মই একেবাৰে ৰঙচুৱা হোৱালৈকে ভাজি লোৱা নাই ইয়াৰ অকণমান কালাৰটো চেঞ্জ হৈছে আৰু ইমানটো জোখতে লৈ লৈছো আৰু এতিয়া হাঁহৰ মাংসখিনি দি লৈছো আৰু ভাল ধৰণে লৰাই দিছো মাংসখিনি ভাল ধৰণে লৰাই হৈ গ'ল এতিয়া ইয়াত দি দিছো প্ৰয়োজন অনুসৰি হালধি সোৱাদ অনুসৰি নিমখ দি লৈছো আৰু এচামুচ ধনিয়া পাউডাৰ এচামুচ জিৰা পাউডাৰ আৰু এচামুচ মিট মছলা আৰু এচামুচ কাশ্মীৰী ৰেড চিলি পাউডাৰ দি দিছো আৰু ভাল ধৰণে এই গুটিখিনি লৰাই দিছো গেছটো মিডিয়াম ফ্লেমতে ৰাখি মাংসখিনি লৰাই লৰাই ভাজি ৰাখিব লাগিব 10 পৰা 15 মিনিটৰ কাৰণে এতিয়া ঢাকনখন ঢাকি ৰাখি দিছো ঢাকনখন দাঙি দুই এবাৰ মাজে মাজে আপোনালোকে লৰাই থাকিব নহলে কেৰাহী তলিত লাগি আহিব পাৰে মই এই ধৰণে দুই এবাৰ মাজে মাজে লৰাই লৰাই গোটেই মাংসখিনি ভাজি ৰাখি লৈছো 10 পৰা 15 মিনিট সময় এদৰে লৰাই লৰাই ভাজি ৰখাৰ পিছত এয়া দেখিছে মাংসৰ পৰা তেল বিৰিঙি আহিছে এতিয়া ইয়াত মই দি দিছো অকণমান চেনি যেহেতুকে বাঁহগাজত অকণমান তিতা তিতা ভাব এটা থাকে সেইবাবে মই অকণমান চেনি দি লৈছো আৰু ভাল ধৰণে এই গুটিখিনি লৰাই দিছো এতিয়া ইয়াত দি দিছো বইল কৰি ৰখা বাঁহগাজখিনি আৰু এটা আলু কাটি দি দিছো আৰু গুটিখিনি লৰাই দিছো দুটা জলকীয়া দি দিছো আৰু ভাল ধৰণে লৰাই দিছো এই ধৰণে লৰাই লৰাই 5 পৰা 7 মিনিটৰ কাৰণে ভাজি ৰাখিব লাগিব এতিয়া ঢাকনখনে ঢাকি ৰাখি দিছো আৰু মাজে মাজে কিন্তু আপোনালোকে দুই এবাৰ লৰাই থাকিব গেছটো মিডিয়াম ফ্লেমতে ৰাখি এই ধৰণে লৰাই লৰাই 5 মিনিট মান সময় ভাজি ৰাখি লৈছো আৰু এতিয়া মই অকণমান পানী দি আকৌ ভাল ধৰণে ভাজি ৰাখি লম ইয়াতে মই আধা কাপৰ জোখাৰে পানী দি লৈছো আৰু ভাল ধৰণে লৰাই দিছো এই ধৰণে লৰাই লৰাই মই আকৌ 5 মিনিটৰ কাৰণে ভাজি ৰাখি লৈছো আৰু এতিয়া ঢাকনখনে ঢাকি ৰাখি দিছো 5 মিনিটৰ পাছত ঢাকন দাঙি এয়া মাংসৰ পৰা পানীখিনি একেবাৰে শুকাই গৈছে এতিয়া মই আকৌ পানী অলপ অলপ দি গোটেই মাংসখিনি ভাজি ৰাখি লম এবাৰ মই আধা গিলাচৰ জোখাৰে পানী দি দিছো আৰু ভাল ধৰণে লৰাই ঢাকনখনে ঢাকি ৰাখি দিছো পুনৰ 5 পৰা 7 মিনিটৰ কাৰণে এইদৰে অলপ অলপকৈ পানী দি গোটেই মাংসখিনি ভাল ধৰণে ভাজি ৰাখি ললো আপোনালোকেও এই ধৰণে এবাৰ হাঁহে বাঁহে জুতি ল'বচোন বিৰাট ভাল লাগে আৰু এতিয়া ঢাকনখনে ঢাকি ৰাখি দিছো 2 মিনিটৰ কাৰণে 2 মিনিটৰ পাছত ঢাকন দাঙি এয়া বাঁহগাজৰ লগত হাঁহৰ মাংস বনাই হৈ গৈছে আৰু মোৰ এই ভিডিঅটো যদিহে চাই ভাল পাইছে তেতিয়াহলে লাইক কমেন্ট আৰু শেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেলত নতুন তেওঁলোকে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব শেষলৈকে মোৰ এই ভিডিঅটো চোৱাৰ কাৰণে আপোনালোকলৈ বহুত বহুত ধন্যবাদ